প্ৰথমতেই এটা অনুৰোধ, আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক, কাৰণ মোৰ এইটো নতুন চেনেল আৰু চেনেলটো আগবাঢ়ি যাবলৈ আপোনালোকৰ মৰম আশীৰ্বাদৰ দৰকাৰ। আৰু মই যাতে ভাল ভাল ভিডিঅ' দিব পাৰোঁ আৰু যাতে এটা ভাল ইউটিউব চেনেল মই বনাব পাৰোঁ, সেয়া মোৰ প্ৰচেষ্টা থাকিব সদায়। আহক আজি এটা নতুন বিষয় আৰু নতুন ভিডিঅ' আৰম্ভ কৰোঁ। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, খোজে খোজে খাবা গৈও জুতি। ধন জন মিছা মায়া, সপোনৰে মাথো ছায়া, ধন জন মিছা মায়া, সপোনেৰে মাথো ছায়া, নাথাকিব একোকে শেষতে। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, খোজে খোজে খাবা গৈও জুতি। এনেকুৱা চাগে মানে সকলোৰে হয় চাগে, মানে প্ৰায়বোৰৰ ক্ষেত্ৰত চাগে হয়। আমি সপোন দেখোঁ কিবা এটা, আমি জীৱনত কিবা এটা যিটো কৰিম বুলি ভাবোঁ সেইটো নহয়গৈ, তাৰ বদলি আমি বেলেগ কৰিব লগা হয়। কোনোবাই যদি ভাল ফটোগ্ৰাফাৰ হ'বলৈ মানে মন মেলিছিলে, বাধ্যবাধকতাত পৰি ক'ৰবাত চাকৰি বা বিজনেছ কৰিব লগা হয় চাগে। আৰু কোনোবাই যদি ধৰক গায়ক হ'বলৈ মন আছিলে, সি ধৰক গান গাই ভাল পায়, কিন্তু বাধ্যকতাত মানে পৰি পেলাই হয়তো কিবা বেলেগ চাকৰি বা বেলেগ বিজনেছ কৰিব লগা হৈছে। গতিকে মানে সেইফালৰ পৰা চাব গ'লে আমাৰ সপোনবোৰ সপোন হৈয়ে থাকি যায়। বহুতে সপোন দেখে মই সেইটো কৰিম সেইটো কৰিম, কিন্তু তাৰ বিপৰীতেহে কাম কৰি পেলাই জীৱনটো চলাই থাকে। গতিকে মই ভাবোঁ কি, মানে সেই বস্তুটো হ'ব নালাগে। আমি যিটো সপোন দেখোঁ সেই সপোনটো আমি জীয়াই ৰাখিব লাগে, যেনেকৈ নহওক আমি জীয়াই ৰাখিব লাগে আৰু পাৰিলে সেই সপোনটো সাৰ্থক কৰিবলৈ চেষ্টা কৰিব লাগে। সকলোৱে জীৱনত চাগে বহুত কিবাকিবি ভাবোঁ, কিন্তু সেই কিছুমান কথা মানে ভাবতেই ৰৈ যায়, মানে ভাবোতেই মানে থাকি যায়। তেনেকুৱা হয়নে বাৰু? বস্তুবিলাক মানে কি, আমি যিবিলাক বস্তু ভাবোঁ সেইবিলাক বস্তু যদি আমি কৰিব যাওঁ, তাত বহুত বাধা বিঘিনি আহিব পাৰে। মানে এনেকুৱা লাগিব যে আৰু নকৰোঁ নেকি, আমাৰ কপালতে নাই নেকি, আমাৰ দ্বাৰা নহ'ব, আমাৰ মনত সেইবিলাক ভাৱ আহিবলৈ। কিন্তু তেনেকুৱা নহয়। আমি যিবোৰ ভাবোঁ আমি সেইবোৰ বাস্তৱত ৰূপায়িত আমি কৰিব পাৰোঁ। আমাৰ নিজৰ এটা ইচ্ছা শক্তি লাগিব, কিন্তু বহুত কঠোৰ লাগিব। মুখেৰে ক'বলৈ যিমান সহজ, হাতে কামে কৰিবলৈ সিমান টান, কিন্তু অসম্ভৱ নহয়। লগতে জীৱনত বেছিকৈ এগাল মানে ভাবি পেলাই লাভ নাই। মানে মই এনেকৈ ডাঙৰ ঘৰ এটা বনাম, ডাঙৰ গাড়ী এখন ল'ম, মানে জোখতকৈ বেছি ভাবি লাভ নাই, কাৰণ শেষত আপুনি একো নিব নোৱাৰে। এইবিলাক চব মানে মিছা মায়া। মানে সেইবিলাক ডাঙৰ গাড়ী, ডাঙৰ ঘৰ, ডাঙৰ কিবা এটা লাখ লাখ টকা ইনকাম, কোটি কোটি টকা ইনকাম, এইবিলাক মানে দুদিনৰ খেল। এইবিলাক যেতিয়া আপুনি মৰি যাব, যেতিয়া আপোনাৰ উশাহ বন্ধ হৈ যাব, তেতিয়া এইবিলাক শেষ। গতিকে কথাবোৰ সেয়াই। যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আকৌ কৈছোঁ, যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। আগলৈ আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। জয় আই অসম।